গাইজ মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগতে আমাৰ যি পুৰণি চক বজাৰ জ্বলি চাৰখাৰ হৈ গৈছিল, সেই চক বজাৰ আমাৰ যোৰহাটতে আছে, ক'লৈ যোৱা নাই, আপোনালোকে চিন্তা কৰিব নালাগে। সেই চক বজাৰ আজি আমাৰ ইয়াত য'ৰ পাব্লিক বাছ ষ্টেণ্ডৰ ব্যৱসায় সন্থাই এই আমাৰ চক বজাৰখন নতুনকৈ আৰম্ভ কৰিছে। মই গোটেই ভিডিঅ'ত দেখাই আছোঁ, চাই থাকক। চিন্তা কৰিব নালাগে। আগৰ চক বজাৰ যিটো নোপোৱা আগত যিটো চাৰিআলি যি মাজুলী পাব্লিক বাছ ষ্টেণ্ড আছিলে, তাৰ নিচেই কাষৰতে চক বজাৰখন নতুনকৈ খুলিছে। মই সকলোখিনি ভিডিঅ'ত দেখাই আছোঁ, চাই থাকক। এয়া আমাৰ চক বজাৰ পুৰণা ৰাজহুৱা বাছ ষ্টেণ্ডৰ যোৰহাট সমূহ ইয়াত দিয়া আছে। সমূহ ৰাজ্যবাসীক ৰঙালী বিহু শুভেচ্ছা জনাইছে চক বজাৰ ব্যৱসায় সন্থাই। মানুহ ভিৰ বহু সমাগম হৈছে। বহুতো মানুহ ভিৰ হৈছে। মই এজনৰ পৰা জানিব পাৰিছোঁ, সঁচাকৈ বহুত ভাল লাগিছিল কৈছে। মই দেখাই গৈ আছোঁ। ঠিকে চলিছেনে? কেনেকুৱা চলিছে দোকান? ঠিকে আছে। তাত এতিয়া কি মানে বস্তুখিনি ৰাতি আকৌ লৈ যোৱা হ'ব, আকৌ অনা হ'ব, তেনেকুৱা হ'ব? কৰিব লাগিব কেইদিনমান। এনেই এইটো বন্ধ, তাৰপাছত বন্ধ কৰি দিব কৈছে। নিজে কৰিবনে এইটো কৰি মেলি দিব ন? ঠিক আছে। আগৰ বিক্ৰীতকৈ অকণমান এইকেইদিন কম হ'ব, তথাপিতো আগৰ পৰ্যায়লৈ কিন্তু আহিব, আমি আশা কৰোঁ, হয়নে? হয় 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 সঁচাই। আগৰ চক বজাৰ যি ভিৰ আছিলে আৰু বিক্ৰী বাৰ্তা হৈছিলে, এতিয়া অলপ মানে কম যদিও মানুহ বহুত আছে, তথাপিতো মানুহ বিক্ৰী বাৰ্তা আগৰ দৰে আছে যেন পাইছোঁ। অলপ কম দাম হৈছে। মই দেখাই আছোঁ ভিডিঅ'টো। বিক্ৰী কেনেকুৱা গৈছে? ঠিকে আছেনে? আগৰ লেখীয়া মানে মানুহে গম পোৱা নাই বহুতে, এতিয়া গম পাব, লাহে লাহে হ'ব, মানুহে গম পাব। আৰু এইটো মই শুনিছোঁ বেয়া কৰি দিম বুলি কৈছে, হয় নাই? মই এইটো আকৌ নতুনকৈ হেৰি কৰিব, 21 তাৰিখলৈকে বিহুলৈকে মানে খোলা দিছে ন? ঠিকে আছে, ঠিকে আছে। সকলোৰ পৰা জনামতে বিক্ৰী বোলে ঠিকে আছে, সকলোৱে কৈছে। মই বাইদেউজনীও কথা পাতিম, বাইদেউ কৈছে ঠিকে আছে। বাইদেউ কথা পাতিম। বাইদেউ বিক্ৰী কেনেকুৱা হৈছে? ভালদৰে কৈ দিয়ক। ভাল হৈছে ন? আপোনালোকৰ আগৰ যিখন, হয় হয়, আগৰ লেখীয়া কেতিয়াও হ'ব নোৱাৰে। কাৰণ কেলৈ, আগৰ চক বজাৰ যি আছিলে হ'ব, কিন্তু মানুহে বহুতে গম পাব লাগিব, সময় লাগিব। কিন্তু আপোনাৰ আগৰ যিখন দোকান আছিলে, সেইখন সঁচাই বহুত বেলেগ ধৰণৰ আছিলে। চব বস্তু সৰুৰ পৰা ডাঙৰলৈ সকলোখিনি বস্তু পোৱা হৈছিলে। হয় হয়, আনিব পৰা নাইকিয়া। আৰু ইয়াত মানে খোলা হৈছে, আকৌ লৈ যাব লাগিব এইখিনি। হয় 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 হয়, একো নাই, চিন্তা কৰিব নালাগে। সকলোখিনি আগৰ নিচিনা হ'ব বুলি আশা কৰিছোঁ। মই সকলোখিনি দেখাইছোঁ। আৰু মানে কি এতিয়ালৈকে চব বস্তুৱে পাইছোঁ, কিন্তু মই এটা বস্তু মিছ কৰিছিলোঁ। তাত মানে কি আছিলে, এই খাৰু মণিপা বুলি আৰু এই তাবিজ বৰুৱা সৰু কিবাখিনি এভৰিথিং বস্তু, মানে সেই বস্তুখিনি আছিলে। এইটো বহোৱা নাই ইয়াত এতিয়ালৈকে। হয় হয়, মানুহ কিন্তু সেইকাৰণে অহা নাই। ঠিক আছে বাৰু দেই, লগ পাই ভাল লাগিছে। হয়, সেই বস্তুখিনি মানুহে গম পোৱা নাই, আহিব। অহাৰ পিছত সেইখিনিও ইয়াত পোৱা যাব। মই এতিয়া এবাৰ ঘূৰাই দিছোঁ আপোনাক। চাৰিশ কি দিছে? হা? AC কটন চাদৰ মেখেলা 400 টকা লৈ যাব পাৰিব এয়া ন? AC কটন চাদৰ মেখেলা 400 টকা লৈ যাব পাৰিব। পুৰা ফিক্স ৰেট নেকি? ফিক্স ৰেট, ঠিক আছে। এইফালে আপুনি চক বজাৰ আহক, এইজনক লগ কৰক, আৰু লগ কৰাৰ পিছত 400 টকাত, এইটো কি বুলি কি কাপোৰ? AC কটন 400 টকাত লৈ যাওক, আপোনালোকে পাই যাব আৰামছে। আৰু মই দেখাই গৈ থাকিম। বজাৰ কেনেকুৱা চলিছে এবাৰ ক'ব নি? ঠিকে চলিছে। আৰু মই কাষ্টমাৰ দুজন তোমালোকৰ জানিব বিচাৰিছোঁ দেই। চোৱা
আগৰ যেনেকৈ আমি কাপোৰ চক বজাৰৰ পৰা কিনিছিলোঁ সেনেকুৱা পাইছে ঠিকে আছে চব ঠিকে আছে আৰু এতিয়া তোমালোকে আগত যি মানে জিন্স চিন্স কিনিছিলোঁ মানে এইখিনি চব এভেইলেবল পাইছে ন ওলাইছে ন ঠিকে আছে ঠিক আছে বাৰু দেই কাষ্টমাৰ সকলেও কিছুমান সকাহ পাইছে আগত যিখিনি কাপোৰ কিনি আছে ইয়াত সকলোখিনি পাইছে বাবে আৰু মই একচাত আৰু এবাৰ ঘূৰাই দিছোঁ ঠিক আছে নে বিকি বিকি ঠিকে আছে আছে চাৰিশ টকা কি দি আছে এবাৰ জানো হা এচি কটন আৰু বেলেগ কিবা দিছে নেকি এচি কটন 400 টকাত লৈ যাব পাৰিব এচি কটন কেইজনক লগ কৰিলেই হ'ব এইযোৰ 400 নেকি 400 এচি কটন 400 টকাত এইযোৰ কাপোৰ আপুনি লৈ যাব পাৰিব বিহু বতৰ আহক চক বজাৰ নতুন চক বজাৰ আৰু আহি পিনি এইযোৰ কাপোৰ লৈ যাওক কেইজনক লগ কৰক 400 টকাত মিক্স পাট 700 টকা এইযোৰ আহক মিক্স পাট 700 এনেই ক'ব অলপ কম বেছ হ'ব এনেই মানে ফিক্স ৰেট নেকি ফিক্স মানে 700 ফিক্স ৰেট বুলি কৈছে 700 টকা মাইকী মানুহখিনিয়ে বিশেষ গম পাব এইযোৰ কেনেকুৱা কি বাৰু 700 টকাত আপুনি এইটো মিক্স পাট ন মিক্স পাটত 700 টকা লৈ যাব পাৰিব আৰু কিবা এনেকুৱা হেৰি আছে নেকি জানিব পাৰিম এইটো কি মিক্স পাট ন মিক্স পাটৰ বিভিন্ন কালাৰ বিভিন্ন ধৰণৰ কাপোৰ পাই যাব আপুনি 700 টকাত আহক এইজনক লগ কৰক আৰু 700 টকাত লৈ যাওক আপোনাৰ মনৰ পচন্দৰ কাপোৰযোৰ বিভিন্ন ধৰণৰ কালাৰ আছে মই দেখাইছোঁ বিভিন্ন ধৰণৰ কালাৰ বেছি নেদেখাওঁ মই তলতো আছে ভাল লাগে আপোনাৰ নামটো ক'ব হা হা বিতু খাউন এওঁক লগ আৰু লৈ যাওক এওঁ চব বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ ডিজাইনৰ কাপোৰ পাব এওঁক লগ কৰক আৰু লৈ যাওক আৰু মই আগলৈ যাম 50 100 কি দিছে চাওঁ হাত কটা ব্লাউজ কিমান ক'লে 100 টকা এইটো 50 টকা না যোৰা 50 দেখাত ভাল নাম ৰখাইছে দামটো ঠিকে আছেনে বাইদেউ আমি ইমান কম নাপাওঁ দামটো ঠিকে আছে ঠিকে আছে দামটো ঠিকে আছে বুলি জানিছোঁ আমি এনেই বিশেষ গম নাপাওঁ সুধি লৈছোঁ দামটো ঠিকে আছে বুলি কৈছে আৰু এতিয়া আমি যাওঁ এইফালে বাইদেউ কি কাপোৰ পলিপাত এযোৰ দেখাব চাওঁ কিবা এটা পলিপাত দেখাব মিক্স পাট এযোৰ দেখাব চাওঁ কিবা এটা এচি কটনৰ দুটা কোৱালিটি পালোঁ মই এটা হৈছে 600 এটা 400 ঐ এইফালে মোৰ লগৰ এজন আছে মই দেখাম বাৰু এইফালে এইটো 600 আছে আৰু 400 আপোনাক দেখাইছিলোঁ এতিয়া এইজনক লগ কৰক আৰু এচি কটন আপোনাৰ এযোৰ লৈ যাওক হা মোৰ